খুব ভাল পদক্ষেপ হৈছে এইটো এটা গ্ৰাম্য অৰ্থনীতিত আমাৰ বজাৰবিলাকৰ বহুত অৰিহণা থাকে না আমাৰ কৃষি সামগ্ৰীবিলাক আপোনালোকে এতিয়া ওচৰতে বিকিব পাৰিব নিজৰ যিখিনি উৎপাদন কাৰণ আগতে আপোনালোকে ইয়াতে বেংটল বজাৰ যাব লাগিছিলে বহুত দূৰত কয়লা ময়লা অলপ সামগ্ৰী হ'লেতো ইমান দূৰত নিয়া নাযায় না গতিকে এতিয়া আমাৰ গাঁৱৰ মানুহখিনি যদি অলপ কিবা শাক চব্জি থাকে ওচৰতে বজাৰখন পালে কিবা এটা ইনকাম পাব কোনো বিনা খৰচটো বেছি নপৰিব আৰু গ্ৰাম্য অৰ্থনীতিত বজাৰবিলাকৰ বহুত অৰিহণা আছে কাৰণ ইয়াত মানুহৰ যিটো ডেইলি বিক্ৰী কৰা বেচা কিনা এটা আৰু প্লাছ যিখিনি মানুহ সমন্বয় কাৰণ বজাৰত এখন সমন্বয় হয় এনে গোটেই মানুহ আমি লগ পালোঁ সকলোকে লগ পালোঁ হাজাৰ মানুহ লগ পালোঁ এটা মাত কথা সেইও এটা বহুত ডাঙৰ কথা এতিয়াতো যিবিলাক ডেভেলপ জেগা বহুত ডেভেলপ কাণ্ট্ৰিবিলাকত অনলাইন শ্বপিং হৈছে কিন্তু আমাৰ এইবিলাকৰ মজাটো অলপ বেলেগ অলপ বস্তু আনিলোঁ খালোঁ আমি গাঁৱৰ বস্তুখিনি বিকিলোঁ লগাখিনি কিনিলোঁ গতিকে ফ্ৰেছ বস্তু পাব আৰু এতিয়া যাতায়াত ব্যৱস্থা এতিয়া আপোনালোকৰ বহুত উন্নত হৈছে এই দলংখন আমি 2 মাহৰ ভিতৰত আমি কমপ্লিট হৈ যাব আপোনালোকে ওপৰলৈ যাব পাৰিব বহুত ভাল কমিউনিকেশ্যন হ'ব আৰু আপোনালোকৰ আৰু এটা খুব ভাগ্যৰ কথা যিহেতু আমাৰ আছামমালা প্ৰজেক্টত এই ৰাস্তাটো একদম দাঁতগিৰিৰ পৰা আমাৰ পূব আমগুৰি হৈ বিজনীত ওলাইছে বিজনী পাৰ্টটোতো আমাৰ টেণ্ডাৰ হ'বই ডিচেম্বৰত হ'বই আৰু এই পাৰ্টটো আমাৰ ইলেকশ্যন আগত আশা কৰা গৈছে চাৰ্ভেটেবল হৈ গৈছে বহুত ভাল কমিউনিকেশ্যন হ'ব এটা এইটো নতুন বাজাৰটো লাষ্টিং ৰাখিবৰ কাৰণে এইটো কমিটিৰ মানুহবিলাকে কি কাম কৰিব লাগিব মই আহি খবৰ ল'লোঁ যে ইয়াতে মোটামুটি 100 বিঘা বোলে মাটি আছে আপোনালোকৰ ইমান ডাঙৰ এলেকা এটা পাইছে ইমান হাইৱে এটা পাব ওচৰতে ইমান ধুনীয়া দলং পালে নদীৰ কিনাৰত ইয়াৰ পৰিৱেশটো ইমান ভাল গতিকে যিখিনি নিয়ম কানুন যিখিনি মানি চলিব লাগে আপোনালোকৰ এটা বজাৰ শৃংখলাবদ্ধ চলিবৰ কাৰণে সেইখিনি আপোনালোকে কৰিব লাগিব আৰু বজাৰ কমিটিত যিহেতু বহুত মাটি আছে মই ভাবোঁ কিছু মাটি আপোনালোকে যদি অলপ অৰ্থনৈতিক বিকাশৰ কাৰণে ধৰক ভাল উন্নত গছ চছ পুতি অলপমান আপোনালোকে অলপ লং লাষ্টিঙৰ কাৰণে ধৰক 20 বছৰ পিছত সেই গছবিলাক কাটি আপোনালোকে খুব এটা ভাল ইকনমি পাব গতিকে কিছু মাটি সেনেকৈও যদি ইউজ কৰি আপোনালোকে এটা NGO টাইপ কৰি বজাৰ কমিটি ফালৰ পৰা গতিকে মাটিবিলাক এনেই পেলাই থ'ব নালাগে মাটি হ'ল মাটিয়ে আমাৰ সম্পদ নহয় জানো কিন্তু মাটি জাতিয়ে মাটিটো ভালকৈ সংৰক্ষণ কৰিব নোৱাৰে ইউজ নাজানে গতিকে সেই মানুহৰ ভৱিষ্যতটো নাথাকিব গতিকে ইয়াত ইমান মাটি আছে আপোনালোকৰ গতিকে অলপ বিকাশৰো সুবিধা আছে আপোনালোকৰ